ফুৰিছোঁ এয়া অলপ আমাৰ অসমৰ মাইকী মানুহে খৰাহি নবনায় কিন্তু ইয়াত তেলেগু মানুহে খৰাহি বনাই আছে কি ধুনীয়া ধুনীয়া খৰাহি ডিজাইন লগাই বনাইছে চব খৰাহি আছে এইটো কি ধুনীয়া ধুনীয়া খৰাহি বনাইছে দিছে নাই চৰাই থ'ব পৰা শাক পাচলি লৈ যাব পৰা আৰু হ'ব পৰা হেৰি দি দিছে নাই কি ধুনীয়া ধুনীয়া সেইটো চব কি ধুনীয়া এই বাঁহৰ চব বাঁহ বনাই কি ধুনীয়া লাগিছে চকলৰ ভিতৰত মায়ে থৈ দিছে অলপ ফুৰিছোঁ পাততে দেখিলোঁ এয়া চাইছোঁ অলপ খৰাহি চব মানে নাম ইয়াৰ কি কৰে নাজানো খৰাহি নিচিনা লাগিছে চব্জি চব পাৰিব চব্জি থোৱা জাও আছে চব কালাৰ কৰি কি ধুনীয়া লাগিছে ন কালাৰটো ধুনীয়া লাগিছে বনাইছে এতিয়া এই কাষ্টমাৰ এটা অহাৰ কাৰণে দেখুৱাই দিছোঁ ক'ত বনাই আছে দেখুৱাই দিছোঁ এইটো এটা বনাই আছে এতিয়া বাঁহৰ কাটি কামি ইয়াত বনাই আছিলে এই কাষ্টমাৰ এটা অহাৰ কাৰণে তালৈ গৈছে ঝাৰু নিজে বনাইছে ধুনীয়া ধুনীয়া ৰাস্তা কাষত এনেকুৱা বহি বনাই থাকে ৰাস্তা কাষৰ মানুহে চাই কিনি লৈ যায় ঝাৰু আছে এতিয়া আমি যাওঁ অলপ ফুৰি আহোঁ চব্জি বজাৰ অলপ ফুৰি আহোঁ মানুহ কিমান তাত ফুল মানুহ ভৰ্তি হৈ জেগা লাগে কিবা হৈছে নেকি মানে ক'ৰবাত ফুৰাবলৈ আনিছে জেগাটো মুভি অকণমান চাই আহোঁ বোলো এইটো ফৰ্ম মল বনাই আছে ভালকৈ ডিজাইন দি আছে ডাঙৰ বজাৰ হায়দৰাবাদত ডাঙৰ বজাৰ এখনলৈ আহিছোঁ চাই লওক কিমান ডাঙৰ বজাৰ ঠাণ্ডা লাগি গৈছে ইয়াত সোমাই দিছোঁ কি লাগিব কি সোমাই চব বস্তুৱে পাব নোপোৱা বস্তু নাই সৰিয়হ পুলি পৰ্যন্তকে পাব দেখুৱাই আছোঁ আলু এইটো কুন্দুলি এইটো উৰহি জলকীয়া কবি লফা ভেল ये वाला কোনটো এইটো ভেদেঙি মাছ মাছ চব